অসমৰ বৰ্তমান সৰ্বাধিক চৰ্চাত গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত থকা স্পাইৰেল পটেটো কৰ্ণাৰ। গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকলেও তাত ভিৰ কৰিছেহি। আমাৰো তাত যোৱাৰ সৌভাগ্য হ'ল, কিন্তু অত্যাধিক ভিৰ হোৱাৰ বাবে হোৱাৰ সৌভাগ্য নহ'ল। এইফালে আকৌ সীমান্তদাৰ গীত এটি শুনি শুনি ৰাওনা হৈ গৈ আছোঁ আৰু দীঘলী পুখুৰীৰ পাৰলৈ। দীঘলী পুখুৰীৰ পাৰ স্পাইৰেল পটেটো ন? আহি যা পাই যাম। ইফালে আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেতা যতীন দা বৰকো দেখাৰ আপোনাৰ মানুহৰ ভিৰ চাওক না বন্ধুসকল। আপোনালোকে তাত গৈ স্পাইৰেল পটেটো কৰ্ণাৰত গৈ খাবৰ কাৰণে কিমান ভিৰৰ মাজে যাব লাগিব, ভিৰ ফালি যাব লাগিব, আৰু তাত কিমান টাইম ৱেইটিং কৰিব লাগিব। মানে ইয়াত আহিলে এনেকুৱা লাগিব আপোনাৰ জুবিন দাৰ শ্ব' চলি থকা নিচিনা অনুভৱ হ'ব, মানে ইমান মানুহ। এইখনে সেই স্পাইৰেল পটেটো গুৱাহাটী দীঘলী পুখুৰীৰ পাৰৰ। চাওক না মানুহ ভিৰ। ইফালে কেমেৰা কৰে, কেমেৰা ভিডিঅ' কৰে, ভিডিঅ' না মানুহ চাওক না।